Piniada Porfa 11 Malombali Pothar Hitia Dongedo Assam for Civil Supply Corporation LTD Gop Assam Company Pen Kepacher Pon Godown Kimi kangpupon. BJP Sarapathar Mandal Committee President Jaki Kesop Keset Magistrate Bokajan Sub Division Parta Manpeng Gedokiti Dingetum Chitongu. Pinpur Make Damtang and Nikan Wiki FCI Tumpen Farukinar Kebra Surihinir Par Contera Jok Saitiki Atum Kachu Jordam Je Panmathanan Koklo. Bonda pining ke alang litum penador paba thusi surihinira pharoi sira trokera ke thom konter pen mate me senador pen jojor cholang long popusi Dr. Numal Momin pen pachini pon angpar da bang so ke jordam husogolong phi esang tilong le du khai hui bang bui dun tap te del chria phansi pachini pon thu pipon ma pulote bang so pen si fc aya sang mate ration card ke do tum long pon popusi pini than pachini pon news take report time news tipu গতিকে আপোনালোকে 870 পাৰ কৰিব ইমান এটা ভাল হয়নে নহয় মোদীজী কি কৈছে বিশেষকৈ কৃষকৰ আয় দুগুণা আমি এতিয়া ভাৰতৰ আয়ুষ্যত হয়তো মোটামুটি দুগুণা হৈ গ'ল হয়নে নহয় আচ্ছা দিন আহিছে না নিয়ে খেতিয়কসকলৰ কাৰণে ভাল দিন আহিছে নাই আৰু এইবাৰ তোমাৰ সমষ্টিত আহিলে বৰষুণ দিয়াৰ কাৰণে খুব আহিব Procurement Paddy হৈ গ'ল Procurement খেতি চবলে একদম পাহাৰৰ কিনাৰ জেগাটো ধান ভাল হৈছে চব ধান ভাল হৈছে ভাল লাগে চবেই ধান বেচিব পাৰিব হয় না মানুহবিলাক এতিয়া ধনী হ'ব আৰু আপোনালোকে কৈছে 0 একাউণ্টত আপুনি কাম কৰিবলৈ তো এই একাউণ্টৰ পৰা এতিয়া বেনিফিটবিলাক আৰু এইটো চৰকাৰ এনেকুৱা চৰকাৰ যিটো মানে আপোনাৰ যিটো পাইপৰ ডাইৰেক্টলি ইনকাম আগতে কি আছিলে ধান কিনিব কিবা কিনিব একাউণ্টত সময় আধা অফিচাৰে খাব আপোনাৰ পলিটিচিয়ানে খাব লাষ্টত দুখীয়া মানুহ গৈ পেলাই ভালকৈ দামটো নাপায় কৃষকবিলাক হয় নে নহয় এতিয়া আপুনি ধান দিব 48 ঘণ্টা 48 ঘণ্টা মানে আনি ধান লৈ আপুনি পইচা পাই একাউণ্টত সোমাই যাব আৰু এইটো কোনো সাধাৰণ মানে দালাল শ্ৰেণীবিলাক এইটো এটা খুব ভাল কথা ভাল ডাঙৰ আমি এটা পদক্ষেপ আমি এটা ষ্টিকৰ পৰা পইচা এই এনেকৈ প্ৰদান কৰিব ইয়াৰ পৰা আপোনালোকৰ গ্ৰাম ৰিপৰ্ট পাই গোটাউনটো ৰাস্তা কিনাৰতে জংঘল অলপ আগতে মই বোকাজানত 5 কিলোমিটাৰ ৰাস্তাৰ কাম আৰু এতিয়া বালিপথাৰ PD Procurement Center Godown তাত চৰকাৰৰ অট'নমাছ কাউন্সিলৰ চিভিল চাপ্লাই DM বিলিভন চাপ্লাই গঠন কৰিলে আৰু ইয়াৰ দ্বাৰা আমাৰ বোকাজানবাসী ৰাইজৰ যি ধান ইয়াতে বেচিব পাৰিব আৰু ধানৰ ফিক্স ৰেট এটা আমি ঠিক কৰিছোঁ চৰকাৰীভাৱে সেইটো হৈছে 2183 টকা পাৰ কুইণ্টেল যিটো আগতে 1200 টকা 1400 টকা কুইণ্টেলত ধৰিছিলে এতিয়া খুব সুন্দৰ ৰেটত যিটো MSP আমি ঠিক কৰিছোঁ তাত 2183 টকা পাৰ কুইণ্টেল বেচিব পাৰিব আৰু এইবাৰ ধান খুব ভাল হৈছে বোকাজান LIC ৰাইজ এইবাৰ ধান বিক্ৰী কৰি বহু পইচা উপাৰ্জন কৰিব পাৰিব আৰু 1000 মেট্ৰিক টন আমাৰ কেপাচিটি গোডাউনত কিন্তু আমাৰ টাৰ্গেটটো কৈছে 1000 কিন্তু আমাৰ ভাবিছোঁ আমাৰ ডাঙৰীৰ লগতো কথা পাতিছোঁ মোৰ দেন 5000 মেট্ৰিক টন ধান আমি ইয়াত পাম বাগানত কাৰণ চিলনী জানৰ পৰা বৰপথাৰ পৰা আৰম্ভ কৰি হৰিহজানলৈকে আমাৰ এইখিনি অঞ্চল ইয়াত কাভাৰ কৰিছে গতিকে এটা সুন্দৰ পদক্ষেপ মই ধন্যবাদ দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যি 10 লাখ মেট্ৰিক টন ধান প্ৰক্ৰিয়মান কৰাৰ কাৰণে হৈছিল আমাৰ বাগান LICটো বালিপথাৰত এটা চেণ্টাৰ দিছে সেইকাৰণে উদীয়মান যুৱক
নিবাৰ্ত শৰ্মাই এই গোডাউনটো টেণ্ডাৰ জিকি লৈছে আৰু তেওঁ লোন দি 50% গভৰ্ণমেণ্টৰ ছাবচিডি লৈ পেলাই তেওঁ কামটো আৰম্ভ কৰিছে। গতিকে মই তেওঁক শুভেচ্ছা দিছোঁ আৰু উপাৰ্জনবাসী ৰাইজকো মই শুভেচ্ছা দিছোঁ। এই পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰৰ জৰিয়তে তেখেতসকলৰ খুব বহুত ধুনীয়া আশা পূৰণ লোকৰ পৰা নিৰ্বাচন কৰি পৰিকল্পনা কেনেকৈ ভাল পৰিকল্পনা। আমি বিজেপি সম্পূৰ্ণৰূপে সষ্টম হৈ আছোঁ আৰু আমি এনি টাইম যেতিয়া ইলেকশ্যন দিব তাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ আৰু আমি খুব ভাল প্ৰদৰ্শন কৰিম। এইবাৰ মোদী ডাঙৰীয়া 400তকৈও অধিক চিট জিকি পেলাই পুনৰবাৰ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব। কোনে টিকেটৰ পৰা সম্ভাৱনা আছে? টিকেটৰ কাৰণে এতিয়া কিবা চিন্তা এতিয়া আৰু ছমাহ আছে। এইটো আমাৰ মে' মাহত ইলেকশ্যন হ'ব। এইটো ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে' ছমাহৰ পিছত ইলেকশ্যন হ'ব। নৱেম্বৰে শেষ হোৱা নাই। টিকেট কোনে পায় নাপায় এইটো বিজেপিয়ে তেনেকুৱাকৈ চিন্তা নকৰে। বিজেপিয়ে কিমান ভোট পাব, কিমান চিট পাব, এই কথাটো আমি চিন্তা কৰোঁ। ABCD যাকে টিকেট দিয়ক, বিজেপি চাবচোন চব জিকি আহে। কিয় কাৰণে আমি সংগঠনটো চিন্তা কৰোঁ। টিকেট কোনে পায় সেইটো আমি খুব বেছি এটা চিন্তা কৰি থাকোঁ। জগত সিং দিয়ে কংগ্ৰেছত জইন কৰাৰ পিছতে ভূপেন বৰাৰ প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই এটা মন্তব্য কৰিছিলে যে এবাৰ ডিপু লোকসভা লোকসভাটো 100% কংগ্ৰেছত দখল লাগে। কি কয়? 50,000 ভোট নাপায় কংগ্ৰেছত ক'ৰ পৰা জিকিব পাৰিব? জগত ইংটি গ'ল, জগত ইংটিৰ লগত কেইটা গ'ল? 80টা মানুহ, 80গৰাকী ব্যক্তি জগত ইংটিৰ লগত। কিন্তু পিছদিনাখনে আমাৰ তাত কংগ্ৰেছৰ পৰা APSLCৰ পৰা 451গৰাকী লোক জইন কৰিছে। APSLCৰ জেনেৰেল ছেক্ৰেটাৰী, কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী মণ্ডলৰ যিটো সৰুপথাৰ সমষ্টি, অকল সৰুপথাৰ সমষ্টিৰ পৰাই 451গৰাকী আমাক বিজেপিলৈ জইন কৰিছে। এতিয়া জগত ইংটি কংগ্ৰেছত যোৱাৰ কাৰণে তেওঁক বেয়া পোৱা মানুহখিনি চব আমাৰ তাতে আহিব। কংগ্ৰেছটোতো খুব এটা এইটো বেয়াহে হ'ল জগত ইংটিক লৈ পেলাই। এতিয়া যিমান বিজেপিৰ মানুহ ল'ব তাক বেয়া পোৱা মানুহবিলাক চব কংগ্ৰেছে আমাৰ তাত আহিব। গতিকে আমাৰ এটা লটাৰী খুলি দিলে। এইটো ৰিপন বৰাই গমেই পোৱা নাই কাৰ্বি আংলঙৰ পলিটিক্সটো কেনেকৈ চলে। গতিকে তেওঁ সপোন এটা দেখি আছে। সপোন দেখাটো ভাল, চবেই সপোন দেখিব লাগে। কিন্তু যিটো সপোন দিঠকত পৰিণত কৰিব নোৱাৰে আজিৰ ভিতৰত তেনেকুৱা সপোন দেখিলে মই ভাবোঁ ৰিপন বৰাৰ কোনো লাভ নহ'ব। আৰু বিজেপি ডিপু লোকসভা সমষ্টিটো আমি কোনো চিন্তাই কৰা নাই। এইটো আমি যোৰহাট, তাৰপিছতে তেনেকুৱা ধুবুৰীত কেনেকৈ সেইবিলাকত লাগি আছোঁ। এতিয়া যোৰহাট যিহেতু মই গৈ আহিলোঁ, মাজুলীত পূৰা 169টা বুথত মই ঘূৰিছোঁ। তাত দেখিছোঁ আমি এতিয়া যিটো কংগ্ৰেছৰ স্থিতি একেবাৰে নাই। এটা পঞ্চায়তত অলপমান পাইছে, আমি সেইটোও এতিয়া আমি যোৱাৰ পিছতে ঠিক ঠাক কৰি আহিছোঁ। 50,000তকৈ অধিক ভোট আমি লিড ল'ম অকল মাজুলী বিধানসভা সমষ্টিত। যোৰহাটত আমি লিড ল'ম। তাৰপিছতে তেনেকুৱা কৰি গৈ পেলাই আমি এইটো কি নাম কয় শিৱসাগৰত আমি লিড ল'ম, হাওৰাত আমি লিড ল'ম। তাৰপিছতে এইটো কি কয় তপন গগৈ ডাঙৰীয়া MLA আছিলে, এইটো সমষ্টিটো আগৰ MLA থকা, এই সমষ্টিটো আমি লিড ল'ম। মুঠতে এনেকুৱা এটা পৰিস্থিতি মই চালোঁ যে তেওঁ দেখে বিজেপিৰ খুব ভাল। অকল ধুবুৰী চিটটোৰ বাহিৰে আজি 13টা চিট বিজেপি আৰু আমাৰ যিটো কোৱালিশ্যন পাৰ্টনাৰ AGP UPPL এই গোটেইখিনি মিলি আমাৰ এটা খুব সবল স্থিতিত আছে গোটেই অসম।